হেল্ল' গাইজ, মই আহিলোঁ আমাৰ বাইদেউৰ ঘৰলৈ। এয়া বাইদেউ কাপোৰ ইস্ত্ৰি কৰি আছে পূজাত পিন্ধিবলৈ। কি পূজা পাতিব তো বাইদেউ ক'ব, কৈ দিয়া কি পূজা? বিষ্ণু ভগৱানৰ পূজা আছে আজি। বিষ্ণু ভগৱানৰ পূজা আছে, গতিকে পূজাৰ বাবে সাজু হৈ আছে। এয়া দেখি পাইছেনে? তাৰপিছত এয়া মায়ে কিবা আটা চালি আছে। ভৰিকেইটাতে দৈ কৈ দিয়ক হাই কি বনাই আছে, কৈ দিয়ক। এই লুচি বনাম। কিহৰ কাৰণে বনাব? সত্যনাৰায়ণ পূজাৰ কাৰণে সানি আছো আটা সানি আছো। এয়া আটা সানি আছে, আটা সানি আছে। লুচি ভাজি বনাব নেকি, হয় নাই? অঁ, লুচি ভাজি বনাব। এয়া মোৰ মা হয়। আপোনালোকে মোৰ চেনেলটো চাব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু যেতিয়া পূজাৰ দৃশ্য দেখাই আছো। আৰু অলপ পিছত পূজা হোৱাৰ দৃশ্য দেখুৱাম, আপোনালোকে চাবলৈ পাব। ধন্যবাদ। এয়া পূজা হৈ আছে, দেখাই আছো, দেখিছেনে? সত্যনাৰায়ণ পূজা পাতিছে বা ঘৰত। होम जग आहुति करते हुए विष्णु नारायण लक्ष्मी नारायण सर्व कार्य सिद्धि कल्याण करते हुए राज्य जोगी की परिपाल करते संदेश खंडन करा रामती जी को ओम दीजिए। हाँ हाँ পূজা আৰম্ভ হ'ল। फुल लिया। बोलिए प्रेम से श्री सत्यनारायण भगवान की जय। एक समय नैश्वी तीर्थ सेना का आदि ऋषि 88,000 ऋषियों ने श्री सत्यनारायण भगवान का व्रत कथा सुनने के लिए घुसा।